নমস্কাৰ আশা কৰোঁ আপোনালোক আটাই কুশলে আছে ময়ো কুশলে আছোঁ বৰ্তমান অসমত এটা চৰ্চিত মানে অতি চৰ্চিত বিষয় আইফ্লু গতিকে মই সেই আমিতো চকু নোমোৱা বুলিয়ে জানো বা জয় বাংলা গতিকে সেই বস্তুটো আচলতে কি বা কিয় হৈ আছে তেনেকুৱা এগৰাকী ব্যক্তিয়ে মানে ডিটেইলছত বুজাব পৰা এগৰাকী ব্যক্তিৰ ওচৰলৈ মই আহিছোঁ তেখেতক মই নতুনকৈ পৰিচয় কৰি দিয়াৰ কোনো প্ৰশ্নই নুঠে কাৰণ তেখেতক মই অকল চিকিৎসক বুলি ক'লে বহুত কথাই ৰৈ যাব তেওঁ এগৰাকী সুচিকিৎসকৰ লগতে তেখেত সমাজকৰ্মীও হয় গতিকে আহক তেখেতৰ লগত কথা পাতোঁ তো আপোনালোকক যিগৰাকী ব্যক্তিৰ কথা মই ক'লোঁ তেখেতে হৈছে ডক্টৰ শুভ্ৰ কিংকৰ গোস্বামী বিশিষ্ট চকু বিশেষজ্ঞ বুলি ক'লে তেওঁৰ বহুত পৰিচয় মোৰ ৰৈ যাব সেইবোৰ আজি আলোচনা নকৰোঁ আপোনালোকৰ হস্পিটেলখনলৈ মই সোমাই আহিলোঁ তেতিয়া মানে মই প্ৰাৰ্থনাৰ গুণগুণলি শুনিলোঁ প্ৰথমতে মই ভাবিলোঁ কি মোৰ কিবা ভুলেই হৈ গ'ল নেকি বেলেগতে সোমালোঁ নেকি আচলতে মন্দিৰ টাইপৰ এটা অনুভৱ মোৰ হৈছিল মানে এই আপোনালোক চিকিৎসা বিজ্ঞানৰ মানুহ তাৰপিছতো আপোনাৰ ইয়াত অৱশ্যে আপোনাৰ গানটোত খুব মানে তাত ঈশ্বৰ বা ভগৱানৰ বাদ দিও মানে আৰু অকমান মানৱতাৰ গান আছে সেইটো এটা মানৱতাৰ গান এই প্ৰাৰ্থনাটো যে আপোনালোকে সদায় কৰে মানে ইয়াৰ পৰা মানে ভগৱান বেলেগে আপোনাক ভগৱান বুলি ভাবে আপোনালোকক কিন্তু আপোনালোকে আৰু ভগৱানক মানে প্ৰাৰ্থনা কৰি পেলাই আপোনালোকৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰে প্ৰাৰ্থনাটোৰ ওপৰত অকমান যদি আৰম্ভণিতে যদি সেইটো কৈ দিয়ে ভাল পাম মানে আচলতে প্ৰথম কথা হ'ল কি আমি চিকিৎসকসকলে কোনেও নিজকে কোনোদিন ভগৱান বুলি নাভাবো আমি আপোনালোকৰ নিচিনা একে সাধাৰণ সত্তাৰে মানুহ একেই তেজ বঙৰ মানুহ আমি কেৱল চিকিৎসা বিজ্ঞানৰ এটা ডাঙৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আজি চিকিৎসক হৈছোঁ আৰু ভগৱানে হয়তো আপোনালোকক চিকিৎসা কৰিবৰ কাৰণে আমাক পঠিয়াইছে গতিকে আমিও সেই একেই মানৱ আমি কোনো ভগৱান নহয় সেইটো এক নম্বৰ কথা দ্বিতীয়তে কথা হ'ল কি যে আমি সদায় অনুভৱ কৰোঁ যে এটা শক্তি আছে যিটো শক্তিক ঐশ্বৰিক শক্তি বুলি কয় যিটো আমি সদায় কোনোদিন দেখা নাপাওঁ যি ধৰ্মৰে নহওক হিন্দু হওক মুছলমান হওক খ্ৰীষ্টিয়ান হওক যিকোনো ধৰ্মৰে নাস্তিকসকলৰ কথাটো বেলেগ আস্তিক বা যোনে কিবা মানে তেওঁলোকৰ কাৰণে এটা কিবা এটা স্পিৰিচুৱেল পাৱাৰ আছে যি স্পিৰিচুৱেল পাৱাৰ নেকি সদায় আমাক ক'ৰবাৰ পৰা হ'লেও ক'ৰবাত ৰক্ষা কৰে ক'ৰবাৰ হয়তো আশীৰ্বাদ দিয়ে ক'ৰবাৰ পৰা হ'লেও আমাক উৎসাহ দিয়ে প্ৰেৰণা দিয়ে আৰু সেই শক্তিকে আমি সদায় বিচাৰোঁ ৰাতিপুৱা যেতিয়া আমি প্ৰাৰ্থনাটো কৰোঁ প্ৰাৰ্থনাটোত কোনো ধৰ্মৰ কথা উল্লেখ নাই সকলো ধৰ্মক মিলাই পেলাই আমি প্ৰাৰ্থনাটো কৰোঁ আমাৰ মাজত মুছলমান ল'ৰাও আছে আমাৰ মাজত বেলেগ ল'ৰাও আছে আমাৰ হিন্দু ল'ৰাও আছে আৰু ধৰ্ম নামানা ল'ৰাও আছে গতিকে সকলোৱে মিলি জুলি আমি প্ৰাৰ্থনাটো কৰোঁ প্ৰাৰ্থনাৰ উদ্দেশ্যটো কি যাতে আমি ৰাতিপুৱাই সাত্বিকভাৱে আহি আমি দিনটো যাতে আমি ভালদৰে আৰম্ভ কৰিব পাৰোঁ আমাৰ মংগলৰ কাৰণে নহয় আমাৰ ওচৰলৈ অহা ৰোগীসকলৰ যিবিলাকে যন্ত্ৰণাত আহিছে যিবিলাকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ মাজত আহিছে তেওঁলোকে যাতে ভগৱানক যাতে তেওঁলোকেও প্ৰাৰ্থনাৰ জৰিয়তে তেওঁলোকৰ আশীৰ্বাদ পায় আমি সেইকাৰণে প্ৰাৰ্থনা কৰোঁ নম্বৰ 1 নম্বৰ 2 এটা টিম স্পিৰিট বুলি যিটো কয় এটা টিম স্পিৰিট অৰ্থাৎ ক্ৰিকেট খেলত যিদৰে একেলগে 11টা প্লেয়াৰে একেলগে হাতত ধৰা-ধৰি কৰি এটা টিম এটা বনাই লৈ খেলা আৰম্ভ হোৱাৰ আগতে ঠিক তেনেকৈ আমাৰ দিনটো আৰম্ভ হোৱাৰ লগে লগে আমি হাতত ধৰা-ধৰি কৰি ঠিক যিদৰে তাৰমানে হাতযোৰ কৰি এটা শক্তিক আমি প্ৰাৰ্থনা কৰোঁ সেইটোৱে আমাক আচলতে এটা টিম স্পিৰিট বুলি যিটো কয় দলগত যিটো সংহতি সেই সংহতিটো দিয়ে আমি এটা আনন্দ মনেৰে মুক্ত মনেৰে আমি এইখিনি কৰিব পাৰোঁ এইটো কিছুদিনৰ পৰা আমি কৰি আছোঁ প্ৰতিটো সময়তে 9টা 15ত আমি কৰোঁ আৰু আমাৰ সকলো কৰ্মচাৰীয়ে সেই প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে এই লাগিলে ডক্টৰৰ পৰা আৰম্ভ কৰি সিষ্টাৰ নাৰ্ছ অপটোমেট্ৰিষ্ট সকলো বৰ্গৰ সকলো ধৰণৰ কৰ্মচাৰীৰ পৰা চাফাই কৰ্মীলৈকে সকলোখিনিয়ে সুন্দৰভাৱে এই প্ৰাৰ্থনাত অংশগ্ৰহণ আচলতে প্ৰাৰ্থনাই এটা ডিসিপ্লিনো আনে বুলি মই ব্যক্তিগতভাৱে ভাবো আপোনালোকে নিশ্চয় অনুভৱ কৰে যে প্ৰাৰ্থনাৰে আৰম্ভ কৰিলে এটা ডিসিপ্লিনত কামটো ষ্টেপ ওয়াইজ দিনটো পাৰ হৈ যায় আৰু আমাৰ কৰ্মচাৰীসকলে জানে প্ৰথমতে আমি প্ৰাৰ্থনা আৰম্ভ কৰাৰ আগতে হয়তো কোনোবা 9টা বজাত আহিছিল কোনোবা 9টা 15 আহিছিল কোনোবা 9:30 বজাতো আহিছিল এতিয়া আমি কম্পালসৰি কৰি দিছোঁ যে যিকোনো ক্ষেত্ৰত হস্পিটেল আৰম্ভ কৰাৰ আগতে প্ৰাৰ্থনা পাবই লাগিব আৰু প্ৰাৰ্থনা 9টা 15ত আৰম্ভ হ'বই লাগিব তাৰ ফলত আমাৰ সকলো কৰ্মচাৰী খুব নীতিনিষ্ঠ তেওঁলোকে খুব নিয়মমতেই চলে এতিয়া তেওঁলোক সকলো একদম নিৰ্দিষ্ট এটা সময়ত আহে আৰু নিৰ্দিষ্ট সময়ত আমাৰ কামবিলাক আৰম্ভ হয় দাদা আপোনাক স্বাগতম জনাইছোঁ ৰিকিছ ডায়েৰীলৈ দাদা এতিয়া মানে এটা অসমৰ এটা সমস্যা বুলিয়ে ক'ব পাৰি মানে যিটো আইফ্লু বৰ্তমান আচলতে কি বুলি কয় মই নাজানো বহুত কেইটাই নাম আছে সেই বস্তুটো কিবা সংক্ৰমণ নে আপোনাৰ কিবা ভাইৰাছ লাইক বস্তুটো আপুনি কেনে ধৰণে ক'ব দৰকাৰ মানে আচলতে আইফ্লু বুলি তেনেকুৱা কোনো বস্তু নাই হয়
আইফ্লুটো এনে জাষ্ট আমাৰ কোনোবাই নাম এটা দিছে সেইটোৱে চলি আছে তেনেকুৱা ধৰণৰ বস্তু আচলতে এইটো কনজাংটিভাইটিছ ইনফেক্টিভ কনজাংটিভাইটিছ খুব সংক্ৰামকভাৱে হয় আৰু এই বেমাৰটো আচলতে প্ৰেক্টিকেলি প্ৰত্যেক বছৰেই হয় তাৰ মাজত কোনোবা বছৰ হয়তো বেছিকৈ হয় কোনোবা বছৰ কমকৈ হয় এই বছৰ খুব ভয়ানক ধৰণে হৈছে আৰু হোৱাৰ বিশেষ কাৰণ থাকে কিছুমান তাৰ ভিতৰত প্ৰধান কাৰণ হৈছে যে যদি হঠাৎ খুব বেছি বৰষুণ হয় বৰষুণৰ পিছত এইটো শুকান পৰিৱেশত এইটো বেছিকৈ হয় তাৰ দুটা ধৰণ আছে এটা আছে বেক্টেৰিয়াজনিত আৰু এটা ভাইৰাছজনিত বেক্টেৰিয়াজনিত যিটো কনজাংটিভাইটিছ তাতে কি হয় খুব বেছি তাৰ চকুটো ৰঙা পৰে বিষাই খচখচাই ফুলি যায় আৰু প্ৰধানকৈ চকুটোৰ পৰা খুব আঠাজাতীয় বস্তু বেছিকৈ ওলায় যিমানে মুচাই সিমানে ওলাই থাকে গতিকে তেনেকুৱা ধৰণৰ আৰু বেক্টেৰিয়াজনিত সেইটো আৰু ভাইৰাছজনিত ক্ষেত্ৰত কি হয় তাত চকুটো ৰঙা পৰে কিন্তু চকুটো বহুত বেছি ফুলি নাযায় কিন্তু খচখচনিটো বহুত বেছি হয় আৰু যে মই যে আঠাজাতীয় বস্তুৰ কথা কৈছোঁ এইটো অলপ কম হয় কিন্তু বেক্টেৰিয়াজনিত যিটো বীজাণু সংক্ৰমণ অৰ্থাৎ কনজাংটিভাইটিছ তাত বহুত বেছি ভয়ৰ বেছি কাৰণ নাথাকে কিছুদিন পিছত নিজে কমি যায় কেতিয়াবা ঔষধ ব্যৱহাৰ কৰিব লাগে কিন্তু ভাইৰাছজনিত ক্ষেত্ৰত যিটো হয় সেইটো কিন্তু কিছু বিপদজনক যদি কৰ্ণিয়াত চিন বহি যায় তেতিয়া দৃষ্টিশক্তি স্থায়ীভাৱে নোহোৱা হ'ব পাৰে সেইকাৰণে তাৰমানে এইটো কেনেকুৱা ধৰণৰ হৈছে বেক্টেৰিয়াৰ কাৰণে হৈছে নে ভাইৰাছৰ কাৰণে হৈছে এইবিলাক আচলতে সাধাৰণ মানুহে গম নাপায় সেইকাৰণে ওচৰৰ চকু চিকিৎসালয়ত যোগাযোগ কৰা দৰকাৰ আজিকালি চৰকাৰী ব্যৱস্থাৰ মাজতো বিভিন্ন ঠাইত চৰকাৰী চকু চিকিৎসালয়বিলাক আছে ডাক্তৰ আছে গতিকে তেওঁলোকৰ ওচৰত যাব পাৰে যদি বেচৰকাৰী চিকিৎসালয় যাব খোজে তেনেকৈ বেচৰকাৰী মুঠতে যিকোনো প্ৰকাৰে স্বচিকিৎসা কৰাটো উচিত নহয় আৰু অপচিকিৎসা কৰাটো উচিত নহয় এই দুটা বস্তুৱে কৈছোঁ স্বচিকিৎসা মানে বুজাইছোঁ যে নিজে নিজে চিকিৎসক হোৱাটো উচিত নহয় নিজে নিজে দৰৱ দিয়াটো উচিত নহয় আৰু অল্পবিদ্যা কোনোবাই অকণমান জানিছে তেওঁৰ ওচৰত গৈ পেলাই ঠিক নজনাকৈ কিবা ঔষধ ব্যৱহাৰ কৰাটো বাঞ্ছনীয় নহয় হয় এতিয়া এইটো বস্তু বতাহতো বিয়পিব পাৰে নেকি মানে বতাহত বিয়পিব পাৰে নেকি মানে ঠিক বতাহত কিমান বেছি ধৰণে বিয়পে কিন্তু ভাইৰাছটো বেছিকৈ বিয়পে কিন্তু বেক্টেৰিয়াটো সাধাৰণতে কণ্টেক্ট ট্ৰেন্সমিশ্যন হয় অৰ্থাৎ চকুটো যদি কোনোবাই চুইছে চুই দিয়াৰ পিছত যদি সেইখন হাতেৰে যদি বেলেগ এটা যিকোনো বস্তু চুইছে তাত যদি আকৌ কাৰোবাৰ হাত লাগিছে তেতিয়া তাৰ বীজাণু সংক্ৰমণ সোনকালে হয় কাৰোবাৰ কাপোৰৰ লাগিলে হ'ব পাৰে ওচৰত থাকিলে হ'ব পাৰে গতিকে তেনেকুৱা সংক্ৰমণটো বেছি হয় কিন্তু ভাইৰাছজনিত যিটো সংক্ৰমণ সেইটো আচলতে কিছু পৰিমাণে বতাহতো বিয়পি যায় গতিকে ওচৰত কোনোবা এজন ভাইৰাছ ধৰক তেনেকুৱা বীজাণু সংক্ৰমিত লোক যদি থাকে তেওঁৰ পৰা সেইটো সোনকালে সংক্ৰমিত হ'ব পাৰে এই বস্তুটোক আচলতে আমাৰ গাঁও অঞ্চলত জয় বাংলা বুলিও কয় কি কাৰণত এইটোক জয় বাংলা বুলি কয় আচলতেতো সেইটো নাম নহয় অকণমান জয় বাংলা মানে যেতিয়া বাংলাদেশৰ মুক্তিযুদ্ধ হৈছিল 1971 চনত তেতিয়া তাৰমানে এই বেমাৰটো খুব ভয়ানক ধৰণে হৈছিল তেতিয়া হোৱাৰ কাৰণো আছিল তাৰমানে যেতিয়া জনসমাগম বাঢ়িছিল যিসকল শৰণাৰ্থীৰ সংখ্যা বাঢ়িছিল তেওঁলোকে উপযুক্ত চিকিৎসা পোৱা নাছিল গতিকে তেতিয়া ভয়ানক ধৰণে হৈছিল প্ৰায় প্ৰতিজন লোকৰে হৈছিল আৰু সি যেতিয়া জয় বাংলাত যেতিয়া ৰঙা পৰিলে কোনোবাই সেইটো জয় বাংলা নাম দিলে জয় বাংলা নামটো কিদৰে আহিল সেইটো তেনেকৈ আহিছে কিন্তু এই ৰঙা পৰাটোৰ লগত জয় বাংলাৰ সেইটোৱে সম্বন্ধ গতিকে ৰঙা পৰিলে সকলোৱে জয় বাংলা হোৱা বুলি কয় কিন্তু তেতিয়া যিটো বীজাণু সংক্ৰমণ তাৰ লগত আজি বীজাণু সংক্ৰমণৰ আকাশ পাতাল পাৰ্থক্য আছে হয় হয় আৰু চিকিৎসা পদ্ধতিও উন্নত হৈছে আজিকালি চিকিৎসা পদ্ধতি সামগ্ৰিক উন্নতি হৈছে আৰু বিশেষকৈ মানে আমাৰ অফিচত হওক বা স্কুলত আমি মানে ফেচ কৰিব লগা হয় যেতিয়া কোনোবাৰ জয় বাংলা হয় মানে চৰি চকুৰ নমাটো হয় তেতিয়া মানে মানুহবোৰ পেনিক হয় আৰু অকণমান আঁতৰি দিয়ে বা হৈচৈ লগাই মানে কয় যে মোৰ ফালে নাচাবি বা লাইক তেনেকুৱা কিছুমান অকণমান মানে হেৰি কৰে আৰু মানে এইটো আচলতে চকুলৈ চালেও বিয়পিব পাৰে নেকি চকুলৈ চালে আচলতে বিয়পিব নোৱাৰে কিন্তু মই আগতেই কৈছোঁ যে এই যিটো ট্ৰেন্সমিশ্যন অৰ্থাৎ বীজাণুৰ সংক্ৰমণটো কিছু পৰিমাণে এইটো সংস্পৰ্শত আহিলে হ'ব পাৰে গতিকে সংস্পৰ্শৰ পৰা আঁতৰত থকাৰ উপায়টো সেইটোৱেই কিন্তু চকুলৈ চালে বীজাণু যে সংক্ৰমণ হ'ব তাৰ কোনো মানে নাই তথাপি আৰু এটা কথা সুধিছোঁ মই ধৰক এতিয়া মোৰ হৈ গ'ল হৈ যোৱাৰ পিছত মোৰ পৰিয়ালৰ মানুহখিনিক যাতে সেই মানে পৰ্যায় এটালৈ নাযায় মানে মই কেনেধৰণে নিজক মানে প্ৰথম কথাই হৈছে যে এইটো ইয়াৰ যিটো ব্যক্তিগত যিখিনি চাফ চিকুণতা অৰ্থাৎ পাৰ্চনেল হাইজিন সেইটো আটাইতকৈ দৰকাৰী কথা পাৰ্চনেল হাইজিনটো অৰ্থাৎ আপুনি কাপোৰ কানিখিনি সম্পূৰ্ণ বেলেগে ৰাখিব লাগিব আপোনাৰ সংস্পৰ্শলৈ যাতে বেলেগ মানুহজন নাহে বিশেষ কৰি শিশু আৰু বৃদ্ধ যাতে আপোনাৰ সংস্পৰ্শত নাহে সেইটো ব্যৱস্থা কৰিব লাগিব তাৰ উপৰি আপোনাৰ বিচনা আপোনাৰ কাপোৰ সকলো বেলেগে ৰাখিব লাগিব যিমানখিনি পাৰি আপুনি অকণমান আছুতীয়াকৈ থাকিব লাগিব কোভিডৰ সময়ত যিটো আছুতীয়াকৰণ এই একেধৰণৰ বস্তু ইয়াতো খাটে কিন্তু এইটো কোভিডৰ নিচিনা ইমান ভয়ানক বেমাৰ নহয় ইমান সন্ত্ৰসিত হ'ব লগাও বেমাৰো নহয় কিন্তু নিজৰ যিখিনি ব্যক্তিগত যিখিনি চাফ চিকুণতা সেইখিনি ভালদৰে যদি ব্যৱহাৰ কৰা যায় বাকীসকল এই বেমাৰৰ পৰা কিছু পৰিমাণে হাত সাৰি থাকিব পাৰে কিন্তু দেখা যায় যে পৰিয়ালৰ এজনৰ যদি হৈছে বাকীকেইজনৰ হোৱাৰো খুব সাধাৰণতে সুযোগ থাকে তো
এইখিনি আপুনি আমাক মোৰ লগতে ৰিকি ৰিকিজ ডায়েৰীৰ গোটেই দৰ্শকক মানে আপুনি এটা দিহা দিছে ইয়াৰ পৰাই আপোনাৰ চেম্বাৰৰ পৰাই তাৰ বাবে অশেষ ধন্যবাদ হয়তো মানুহ উপকৃত হ'ব এতিয়া মই অকণমান আপোনাৰ ব্যক্তিগত জীৱনলৈ আহিছোঁ ব্যক্তিগত কথালৈ আহিছোঁ এখন কিতাপ হয়তো এই মাহৰ আগষ্টৰ 30 ছেপ্টেম্বৰৰ 30 তাৰিখে ৰিলিজ হ'ব বুলি শুনিছোঁ কিতাপ এখনত আৰু মুক্তিৰ পূৰ্বে কিতাপখনত ছ'চিয়েল মিডিয়াত মই এটা চৰ্চা পাই আছোঁ মানে দেখি আছোঁ কিতাপখন মই জনামতে আপোনাৰ মানে জীৱনৰ বহুত কেইখন কিতাপ লিখিছে কিন্তু এইখন অলপমান বিশেষ হয়তো চৰ্চাও সেইকাৰণে লাভ কৰিছে কিতাপখনৰ বিষয়ে অকণমান দৰ্শকক জনাব নেকি ধন্যবাদ আচলতে এইখন কিতাপ মোৰ জীৱনৰ যেন এটা বিৰাট অন্তৰৰ যিখিনি অনুভৱ সেই অনুভৱখিনি মই যেন প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ এইটো যেন লাগিছে আগৰ কিতাপবিলাকত ইমান গভীৰতালৈ হয়তো মই যোৱা নাছিলোঁ এইখন কিতাপ কিন্তু মই যথেষ্ট গভীৰৰ পৰা গভীৰতালৈ যাব লগা হৈছে এটা দীঘলীয়া ইতিহাস অসম আন্দোলনৰ ইতিহাস আছে অসম আন্দোলনৰ ইতিহাসত যি আমাৰ বেটুপাতটো চাই বহুতে ভাবিছে মানে এইখন মেডিকেল কলেজৰ ওপৰত লিখা উপন্যাস নাই আচলতে তেনেকুৱা এইখন আচলতে কোনো মেডিকেল কলেজৰ ইতিহাস নহয় এইখন অসম আন্দোলনৰ দস্তাবেজো নহয় এইখন ক'ভিডৰ দিনলিপিও নহয় এইখন এটা ঐশ্বৰিক প্ৰেমৰ এক অনুৰণন এগৰাকী নাৰীয়ে অকল প্ৰেমৰ কাৰণে ভাল পোৱাৰ কাৰণে কিমানখিনি ত্যাগ কৰিব পাৰে কিমান সৰ্বোচ্চ ত্যাগ কৰিব পাৰে সেই সৰ্বোচ্চ ত্যাগক মই কিছু বিতৰ্কৰ মাজলৈকো লৈ গৈছোঁ পটভূমিৰ কাৰণে নায়ক নায়িকাই গতি কৰিছে আৰু সেইকাৰণে এই উপন্যাসৰ পটভূমি বিভিন্ন ঠাই হৈছে কিন্তু স্বাভাৱিকতে এইখন গুৱাহাটী মেডিকেল কলেজৰ চিকিৎসক নতুবা তেওঁলোকৰ কিছু বন্ধু বান্ধৱী তেওঁলোকক লৈ লিখা কিছু পৰিমাণে গতিকে এইখন ঠিক কেম্পাছ উপন্যাস নহয় কল্পকাহিনী নহয়তো এইখন মই কৈছোঁ যে ইয়াত কিছু সত্যৰ আছে প্ৰলেপ কিন্তু সম্পূৰ্ণ কল্পকাহিনী কাৰোবাৰ সৈতে জীৱনৰ সৈতে যদি কিবা কাৰণতো যদি মিল পায় সেয়া যেন সম্পূৰ্ণৰূপে কাকতালীয় বুলি ধৰি লয় তাকে অনুৰোধ কৰিছোঁ কিতাপখনে ইতিমধ্যে মই প্ৰকাশ কৰাৰ আগতেই কিতাপ প্ৰকাশিত হোৱাৰ আগতেই বিভিন্নজনৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন বা বিভিন্ন ধৰণৰ আমি কৌতূহল বহন কৰিছোঁ আমি আনন্দিত যে কিতাপখন প্ৰকাশ হোৱাৰ আগতেই ইতিমধ্যেই তেনে আমাক অলৰেডি প্ৰকাশকক 100 কপিৰ অৰ্ডাৰ দিয়া হৈ গৈছে কিছু পইচা দি পেলাই অলৰেডি 100 কপি বুক কৰি থৈছে কিতাপখনে এনেকুৱা ভাল লাগিছে যে কিতাপখন গতিকে কিতাপখন আমি 30 তাৰিখে বিশেষ এটা উৎসৱ মানে অনুষ্ঠানৰ জৰিয়তে উন্মোচন কৰিম মই বিশেষ বুলি এইকাৰণেই কৈছোঁ যে এনেকুৱা ধৰণৰ উন্মোচন আগতে কোনোদিন হোৱা নাই আজি মই কিন্তু মোক আপুনি অকণমান কৈছে মই ৰাইজক কৈ নিদিওঁ বাৰু তেওঁলোকে আহক চাওক হয় দেখা পাব কিতাপখন পঢ়ক কিতাপখনত মই কৈছোঁ যে কিতাপখনত বহুত নতুন নতুন পাব অসমীয়া সাহিত্যত মই কিছু পৰীক্ষা নিৰীক্ষা কিছু কৰিছোঁ যথেষ্টখিনি গান আছে উপন্যাসত মই লিখা গান নহয় এইবিলাক জনপ্ৰিয় গান কিছুমান সেইবিলাক উপন্যাসৰ বিভিন্ন পটভূমিত আমি ব্যৱহাৰ কৰিছোঁ বিভিন্ন জনপ্ৰিয় শিল্পীয়ে গোৱা গানবিলাক আৰু সেইবিলাক গানে কিতাপখনত হয়তো নতুন এটা কল্লোলৰ সৃষ্টি কৰিছে মই নিজে আচলতে বহুত সময়ত লিখকে নিজে কিমানখিনি লিখি ভাল পায় তাৰ ওপৰত গোটেইখিনি নিৰ্ভৰ কৰে মই কিতাপখন লিখি এক ঐশ্বৰিক আনন্দ পাইছোঁ প্ৰতিটো মুহূৰ্তত যোৱা 3 মাহে 4 মাহে ভিতৰত অকল মই তাৰমানে ৰাতি শুব পৰা নাই ৰাতি হয়তো কোনোবা দিনা সাৰ পাই উঠিছোঁ নায়কৰ যেতিয়া মৃত্যু ঘটে তেতিয়া মই 7 দিনমান ভালদৰে খাব পৰা নাই তেতিয়া তেহঁতৰ জীৱনৰ যি ঘাত প্ৰতিঘাতৰ মাজত প্ৰতিটো ক্ষেত্ৰতে মোৰ মনে তানে খুব বেয়া ধৰণে এই উপন্যাসখনৰ মাজত সোমাই পৰিছে তাৰ ফলতে মই অনুভৱ কৰিছোঁ যে মই নিজে খুব ভয়ানক ধৰণে কিতাপখনৰ মাজত ইনভলভ হৈ পৰিছোঁ মই সোমাই পৰিছোঁ আৰু সোমাই পৰাৰ কাৰণে মই আনন্দ পাইছোঁ আশা কৰোঁ আমাৰ কিতাপখনৰ কিতাপখনৰ নাম নীল নক্ষত্ৰৰ সুৰ আশা কৰোঁ নীল নক্ষত্ৰৰ সুৰৰো প্ৰতিটো চৰিত্ৰৰ মাজত আপুনিও সোমাই যাব পৰা এখন উপন্যাস হ'ব বুলি মই আশা কৰিছোঁ ছ'চিয়েল মিডিয়াত ইতিমধ্যে মই বহুতখিনি কথাই গম পাওঁ তথাপিতো দৰ্শকসকলক মই এইটোও জনাব খোজোঁ যে ইয়াত দুখীয়াসকলৰ কাৰণে এইখন হস্পিটেলত মানে কেনেধৰণে দুখীয়াক সহায় আগবঢ়োৱা হৈছে তাৰমানে মানে এইটো মই জানোৱেই কিন্তু দৰ্শকক আপুনি এবাৰ যদি কৈ দিয়ে আচলতে আমাৰ এইখন সম্পূৰ্ণ ব্যক্তিগত চিকিৎসালয় ইয়াত যিখিনি ফাইনেন্স বা যিখিনি অৰ্থনৈতিক যিখিনি উন্নয়ন কৰোঁ পৰা নাহে আমি পেচেণ্টৰ পৰা জেনেৰেট কৰি আমি ইয়াতে নামনি অসমৰ ইখনে একমাত্ৰ হস্পিটেল যিখনত নেকি আমি সকলো ধৰণৰ
অত্যাধুনিক সুবিধা আমি দিছোঁ ৱৰ্ল্ড ক্লাছ যিটো ফেচিলিটি বুলি কয় বিশ্বমানৰ যিবিলাক মেচিন সেই মেচিনবিলাক ৰাখিছোঁ আমাৰ এইখন সম্পূৰ্ণ ব্যক্তিগত চিকিৎসালয় গতিকে আমাৰ ব্যক্তিগত চিকিৎসালয় যিখিনি অৰ্থনীতি সেই অৰ্থনীতি সম্পূৰ্ণৰূপে ৰোগীৰ ওপৰতে নিৰ্ভৰ কৰে সেয়া হ'লেও আমি বিশ্বমানৰ সকলোখিনি সুবিধা আমি এইখন হস্পিটেলত ৰাখিছোঁ আৰু যথেষ্ট খৰচী আৰু যথেষ্ট মূল্যৱান যন্ত্ৰপাতি আমাৰ সকলো চিকিৎসা ক্ষেত্ৰত আমাৰ আছে তাৰ মাজতে আমি যোৱা 28 বছৰে আমাৰ এই চিকিৎসালয়ত প্ৰতি শনিবাৰে 2টা বজাৰ পৰা যিখিনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিখিনি ৰোগী তেওঁলোকৰ কাৰণে আমি এটা সুবিধা ৰাখোঁ তেওঁলোকৰ সমস্ত চিকিৎসা আমি বিনামূলীয়া কৰোঁ আৰু সেই সুবিধা ল'বলৈ বিভিন্ন ঠাইৰ পৰা ৰোগীসকল আহে আমি সেই সুবিধাটো যোৱা 28 বছৰে নিৰবিচ্ছিন্নভাৱে কৰি আছোঁ কোভিডৰ সময়তো কৰি আছিলোঁ আৰু এতিয়াও কৰি আছোঁ আৰু তেওঁলোকৰ সকলো মানে যিখিনি BPL পেচেণ্ট তেওঁলোকৰ কাৰণে সকলো চিকিৎসা আমি বিনামূলীয়াকৈ কৰোঁ আমি শেষৰ ফালে আহিছোঁ ইতিমধ্যে বহুতে জানেই আপুনি খুব ভাল গান গায় আৰু মই চাইছোঁ মানে চাওঁ এই মুহূৰ্তত যদি মই আপোনাক এটা গান গুণগুণাব দিওঁ এটা কলি হওক যদি অনুৰোধ কৰোঁ আপুনি গান এটা গাই দিবনে বাৰু আচলতে আজি ৰাতিপুৱা প্ৰায় 8 বজামানৰ পৰা এতিয়ালৈকে একেবাৰে উশাহ নোহোৱাকৈ বেমাৰী চোৱা অপাৰেশ্যন কৰা হেৰি কৰা এইবিলাক গানটো মোৰ এটা নিচা গানটো মই ভাল পাওঁ গানে মোক আচলতে নতুন এটা প্ৰেৰণা দিয়ে দিনটোৰ কাৰণে উৎসাহ যোগাই পাওঁ গানটো কিন্তু আজি একেবাৰে গাব পৰা পৰিৱেশ নাই একেবাৰে হ'লেও অকণমান গুণগুণাইছোঁ মোৰ এটা প্ৰিয় গান ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা তুমি দান কোনেনো শিকালে আবেগেৰে ভৰা ব্যথা ভৰা মধুগান ব্যথা ভৰা মধুগান ক'ত পালা তুমি দান নেপাহৰো মই ছবিটি তোমাৰ জীয়নে মৰণে সাৰথি হিয়াৰ তুমি গুচি গ'লে বুকু ফাটি যাব তুমি গুচি গ'লে বুকু ফাটি যাব হিয়া হ'ব ভঙা প্ৰাণ হিয়া হ'ব ভঙা প্ৰাণ ক'ত পালা তুমি দান ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা তুমি দান বঢ়িয়া অশেষ ধন্যবাদ বহুত সুন্দৰকৈ গাইছে আপুনি বহুত টায়াৰ্ড হৈ আছে মই জানো গোটেই আৰু আজি এইখিনি সময় আপুনি অত্যন্ত ব্যস্ত মই নিজ চকুৰে দেখিছোঁ তাৰ মাজতো কিতাপ লিখে তাৰপিছতো গান গায় তাৰ পিছতো যে আপুনি ৰিকি ভৰালীক যে এইখিনি সময় দিছে মানে তাৰ কাৰণে মই আপোনাক অশেষ ধন্যবাদ জনাইছোঁ মই ধন্যবাদ জনাইছোঁ আচলতে প্ৰতিজন মানুহ প্ৰতিজন ব্যক্তি প্ৰতিজন মোৰ ওচৰলৈ অহা প্ৰতিজন ব্যক্তিকে মই সন্মান দিওঁ ৰিকি ভৰালী আজি তেওঁৰ নিজৰ ইউটিউব চেনেলৰ কাৰণে ইমান দিনটো কষ্ট কৰি আহি পেলাই মোৰ দুআষাৰ কথা আপোনালোকক জনাবলৈ প্ৰয়াস কৰিছে তাৰ কাৰণে মই ৰিকি ভৰালীকে ধন্যবাদ জনাইছোঁ আপোনালোককো সদায় সাদৰ সম্ভাষণ জনাইছোঁ সকলো আনন্দৰে থাকক সুখত থাকক আৰু সৃষ্টিশীলতাৰ মাজত থাকক ধন্যবাদ